সেইটো বান্দৰটো আহিছে দৌমাৰি বগৰী খাবলৈ। বান্দৰ মানে মানুহে বাৰু, সেইটো বগৰী দেখি বান্দৰ বনি গৈছে। এইজোপা চেকচেকী বগৰী হয়, পূৰা লমালমে লাগি আছে, চব পকা নাই কিন্তু এটা দুটা পকিছে। বগৰী খাম এতিয়া আমি। আমি আহিলোঁ আপাহঁতৰ ঘৰত আম পাৰিবলৈ। আপা আৰু ভণ্টীয়ে আম পাৰি আছে, আমি বুটলাত লাগিছোঁ। এইফালে পূৰা আমবোৰ সৰি আছে গছৰ পৰা, বহুত সৰি আছে। এয়া এইবোৰ হালধি হয়, হালধি গছ। পূৰা এক বেগ আম পাৰি ল'লোঁ, আচাৰ বনাব লাগিব। হৈ গ'ল পাৰি, এতিয়া ঘৰলৈ যাম। ঘৰলৈ আহি ৰুকনিত পৰা আম মৰাত লাগিছোঁ। চোতালত ঠিকছে বহি লৈছোঁ, পৰা আম খাই লওঁ, তাৰপিছতহে আম কাটিম আচাৰ বনাবৰ কাৰণে। টেষ্টি, পূৰা ৰস আছে, কলপাতত খাম। এইটো আম দালৈ কাটিছোঁ, গুটিবোৰ হেৰি ধৰাৰ কাৰণে টান হয়, আচাৰ থ'বৰ কাৰণে। চাৰিফাল কৰি দিছোঁ। বেছি সৰু সৰু কৰিলেও ৰ'দত দিলে মানে শুকাই যায়, সৰু হৈ যায় বেছি। আৰু আম কাটি হৈ গ'ল, আৰু এতিয়া ওলাই আহিছোঁ অলপ ফুৰিবলৈ গধূলি। মা আৰু আপা গৈ আছে। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।